নমস্কাৰ ফ্ৰেণ্ড, আপোনালোকৰ মাজলৈ মই আকৌ আহিছোঁ মোৰ এই অনুভৱ এবাৰ ইউটিউব চেনেলটিলৈ এটা সুন্দৰ ভিডিঅ' লৈ। আজি মই আহিছোঁ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ, ৰোষ্ট। হোৱাট ইজ ৰোষ্ট? প্ৰকৃততে ৰোষ্ট কি? বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কওঁ, যদি আপোনালোকে মোৰ এই চেনেলটো প্ৰথম চাইছে তেন্তে ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটি বজাব, লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰি দিয়ক। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ৰোষ্ট প্ৰকৃততে কি? ৰোষ্ট এনেকুৱা এটা বস্তু য'ত সমালোচনা কৰা। আপুনি এটা গান বনাইছে, যদি গানটো বেয়া হৈছে, গানটো অসমৰ ৰাইজে বিচৰা মতে যদি হোৱা নাই, গানটোত যদি বিভিন্ন ধৰণৰ অশ্লীলতা বা বেয়া কিবা যদি বিভিন্ন ধৰণৰ তাৰমানে নলগাবলগীয়া শব্দ একদম আজে বাজে যদি ভিডিঅ' এটা বনাইছে, এই গানটো শ্বুট কৰিছে, তেতিয়া এজন ৰোষ্টাৰে যেতিয়া গানটো ৰোষ্ট কৰিব তাকে কোৱা হয় ৰোষ্ট, মানে সমালোচনা। সমালোচনাটো এনেকুৱা আচলতে যে গানটো ভুল হৈছে, তেওঁ যিখিনি বস্তু নলগাব লাগে এইখিনি বস্তু যাতে তেওঁ আগলৈ নলগাওক, এই ভিডিঅ'ৰ পৰা তেওঁ অনুভৱ কৰক যে হয় তেওঁ মোক ৰোষ্ট কৰিছে, হয় যে আজিৰ পৰা মই এনেকুৱা নবনাওঁ, যে ভাল বনাম, সংশোধন কৰিব লাগে ন, সংশোধন ৰোষ্ট আচলতে এইটোৱে। আৰু আজিকালি দেখিবলৈ পাইছোঁ বিভিন্ন ধৰণৰ আজে বাজে গান বনাই বিভিন্ন ধৰণৰ একদম কিবা মানে বজৰুৱা কৰি পঠিয়াইছে, কিবা একদম ফাল্টু আৰু তাৰমানে এইখিনিক ৰোষ্ট কৰিবলগীয়া আমিতো এনেই ৰোষ্ট কৰিব নালাগে। মই আপোনাৰ হ'ল 2 দিনমান মই এটা ভিডিঅ' চাইছোঁ ইউটিউবত, জুবিন দাক বোলে ৰোষ্ট কৰিব লাগে। আৰু এইটো বাৰু কথা হ'লনে? জুবিন দাৰ নিচিনা এজন গায়ক বুলি ক'লে ভুল হ'ব, জুবিন দাৰ নিচিনা এজন মানুহ অসমততো বাদ দিয়ক, বিশ্বত নোলাব। তেওঁৰ নিচিনা এজন মহান মানুহ, মহান বুলি কৈছোঁ মই, মহান মানুহ বিশ্বত নোলাব, আৰু তেওঁক ৰোষ্ট কৰিব লাগে বোলে, জুবিন দাক ৰোষ্ট কৰিব লাগে বোলে, এইটো বাৰু কথা হ'লনে? কি একচুৱেলি তাৰমানে তেওঁলোকে ৰোষ্ট বুজি নাপায়, ৰোষ্ট কি তাক নেজানে। ৰোষ্ট সমালোচনা আপুনি বেয়াকৈ কৰিব পাৰে, ভালকৈ কৰিব পাৰে, কিন্তু ৰোষ্টটো হ'ল ভালকৈ সমালোচনা কৰা। ভালকৈ সমালোচনা কৰি তেওঁ যিটো পথত গৈছে, তেওঁ কিবা এটা ভুল হৈছে, তেওঁ এই ভিডিঅ'টো যে নতুনকৈ ভালকৈ বনাব পাৰে, এইটোকে কোৱা হয় ৰোষ্ট। বন্ধু বান্ধৱীসকল, বিশেষ মই নাজানো ৰোষ্টৰ বিষয়ত, মোৰ মানে একো নলেজ নাই ৰোষ্টৰ ওপৰত, তো অলপ মানে অধ্যয়ন কৰিছোঁ ৰোষ্টৰ ওপৰত, ৰোষ্টনো কি প্ৰকৃততে। মই যিকণ নিজৰ বিবেকে চিন্তা কৰি পাইছোঁ এইকণকে আপোনালোকৰ আগত আজি প্ৰকাশ কৰিছোঁ। আৰু বন্ধু বান্ধৱীসকল, যদি মোৰ ভিডিঅ'টো ভুল হৈছে, মই যদি কিবা নক'বলগীয়া কথা কৈছোঁ, তেন্তে আপোনালোকে মোক কমেণ্ট কৰি জনাওক। আৰু আকৌ এবাৰ কৈছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰক, কাষত থকা বেল আইকনটি বজাওক, লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। তো বন্ধু বান্ধৱীসকল, আজিলৈ ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ' অহাৰ প্ৰতিশ্ৰুতিৰে বাই বাই।